বন্ধুসকল মই যদিও কেমেৰাৰ আঁৰত আছোঁ সন্মুখত ৰাখিছোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা বিচৰা এজন বেমাৰী ব্যক্তি যিজন বেমাৰী ব্যক্তিৰ মুখত আপোনালোকে দেখিবলৈ পাইছে এক জটিল ৰোগ হৈ গৈছে আৰু এই জটিল ৰোগৰ চিকিৎসা কৰিবলৈ কম হ'লেও 4তকৈ 5 লাখ টকাৰ প্ৰয়োজন ইতিমধ্যে তেখেতক ডক্টৰে ঘোষণা কৰিছে অনতিপলমে অপাৰেশ্যন নকৰিলে এই বেমাৰে হয়তো তেখেতৰ জীৱনৰ অন্তিম মুহূৰ্তলৈ ঠেলি দিব অনতিপলমে অপাৰেশ্যন কৰিবলৈ হ'লে যাব লাগে কলকাতালৈ কিন্তু এই ব্যক্তিজনৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন আপোনালোকে আগুন মাহত সকলোৱে মছজিদত মদৰসাত মন্দিৰত স্কুলত সকলোৱে সহায় সহযোগিতা কৰে ব্যক্তিগত খণ্ডৰ পৰা আপোনালোকে সদায় ব্যক্তিগত খণ্ডৰ স্কুল ব্যক্তিগত খণ্ডৰ মছজিদ মাদ্ৰাসা আদিবোৰত আল্লাহৰ বাস্তে দান প্ৰদান কৰে হয়তো ইয়াতকৈ বেছি সওয়াব বা নেকি আপোনালোকে পাব এইগৰাকী ব্যক্তিক আপোনালোকে সহায় কৰিলে বৰ্তমান আগুন মাহৰ দিন আপোনালোকে যিমান পাৰে এই ব্যক্তিগৰাকীৰ একাউণ্ট নম্বৰ মই গাঁঠি দিম আপোনালোকে আপোনালোকৰ যিমান আপোনালোকৰ তৌফিকে দিয়ে যিমান আপুনি পাৰে সেইখিনি সহায় এই ব্যক্তিগৰাকীক কৰিবলৈ মই স্থানীয় অনুৰোধ জনাইছোঁ ব্যক্তিগৰাকীৰ কোনো নাই এখেতৰ কোনো আপোন মানুহ নাই বা নিজস্ব কোনো মাটি বাৰী নাই যে বিক্ৰী কৰি তেখেতে ঔষধ পাতি কৰিব কিন্তু যি জটিল ৰোগ মুখৰ ভিতৰত হৈছে সেই জটিল ৰোগৰ অপাৰেশ্যন কৰিলে এই ব্যক্তিজনৰ জীৱন আকৌ জীয়াই উঠিব দাদা কিটা নাম আপোনাৰ নজরুল ইসলাম নজরুল নাম গাঁও খানো পশ্চিম যমুনা গাঁও 6 নম্বৰ ৱাৰ্ড 4 নম্বর ওয়ার্ড ডাক্তৰে কিটা কৈছেন ডাক্তারে ডিক্লেয়ার দিলেছেন ক্যান্সার হয়েছে অপারেশন করাইতাম হয়েছে টাকা পয়সা নেই খানো গেছলা আপনি খাওয়ার কাছে ইলে সহায় পাইছি না পাইছেন না মানে না পাইছি না আজমল ফাউন্ডেশনে গেছলা তো আপনি কিটা কইছেন গেছিলাম তারা কাছে কাগজপত্র দিছি তারা কোনো ফাইনাল দিছেন না তারা জানাই বা কইছে আইতাব কোনো আলোচনা হয়েছে নি আজমল ফাউন্ডেশনের মানুষের লগে এরার লগে তো ফোনে কন্ট্যাক্ট হয়েছে তারা কইছেন যে আমরা জানাইমু তখন ফোন আইছে কদিন হয়েছে আপনার এই আবদার করার আপনার ঘরের আজ ফার্স্ট দিন হয়েছে আচ্ছা আপনি ক্যালকাটাত কারোর লগে আলোচনা হয়েছে নি আপনার হয়েছে মদিবাইর লগে তাই কইছেন যে আমি রিপোর্ট পাঠাইছি ম্যাডামের কাছে ম্যাডামে ঘুরে জানাইলে আমি তোমার বন্ধুসকল এই ব্যক্তিগৰাকী আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে কলকাতালৈ যোৱাৰ যি প্ৰচেষ্টা কৰিছে সেই প্ৰচেষ্টা অলপ দীঘলীয়া আজি 5 দিন আগতহে তেখেতে এই বিষয়ে অৱগত কৰাইছে আজমল ফাউণ্ডেশ্যনক তথাপি আমাৰ আশা আৰু ভৰসা আজমল ফাউণ্ডেশ্যনে এখেতে কলকাতালৈ পঠিওৱাৰ ব্যৱস্থা কৰিব কিন্তু তেখেতৰ প্ৰয়োজনত পৰ্যাপ্ত পৰিমাণৰ যি খা খৰচ লাগে এইখিনি টকা এখেতৰ ওচৰত নাই এখন দুখীয়া পৰিয়ালৰ এজন ব্যক্তি আৰু সেই ব্যক্তিগৰাকীক আপোনালোকৰ সহায়ৰ অতিকৈ প্ৰয়োজন অনুৰোধ জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে আমি বিশেষ একো কোৱা নাই লাইভতে এই ব্যক্তিগৰাকীক আপোনালোকক দেখুৱাই পেলাইছোঁ যিমান পাৰে আপোনালোকে সহায় কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ